হেল্ল' ফ্ৰেণ্ড, কেনেকুৱা আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে গুৰুত্বপূৰ্ণ ভিডিঅ'। যিহেতু সম্পূৰ্ণভাৱে ঠাণ্ডা পৰিছে, যাৰ ভৰি গুৰুহা ফটা অথবা ওঁঠ ফটা সমস্যা আছে, বিশেষকৈ যিসকল গাঁও অঞ্চলত বসবাস কৰে তেওঁলোকৰ এই সমস্যা বেছিকৈ হোৱা দেখা যায়। ঠাণ্ডা আহিলে কিন্তু প্ৰায় মানুহৰে ভৰি গুৰুহা ফাটে আৰু বহুতো আছে ঠাণ্ডা আৰু গৰম দুটা দিনতে ভৰি গুৰুহা ফাটে। গুৰুহা ফাটিলে যে দেখাত যে বেয়াই লাগে, মাত্ৰ এইটোৱে নহয়, চলা ফিৰা কৰিবলৈও বহুত অসুবিধা হয়। আজি মই এনেকুৱা এটা ৰেমেডি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, যিটোৱে আপোনালোকৰ তৈয়াৰ কৰা দেখাম। ৰেমেডিটো যিদৰে মই তৈয়াৰ কৰিম সেইদৰে আপোনালোকে যদি ব্যৱহাৰ কৰে, কোনো দিনো আপোনালোকৰ গুৰুহা নাফাটে অথবা ওঁঠো নাফাটে। যদি আপুনি খালী ভৰিও খোজকাঢ়ে তেওঁ আপোনাৰ ভৰি গুৰুহা নাফাটে। এই কথাটো মই আপোনাক এইকাৰণেই কৈছোঁ যে অনেকেই আছে গাঁৱত বসবাস কৰে, তেওঁলোকে সকলো সময়তেই খালী ভৰিৰে খোজ কৰে, তেওঁলোকৰ বাবেও ভৰি গুৰুহা এই ৰেমেডিটো ব্যৱহাৰ কৰিলে কোনো দিনো নাফাটে। আপুনি যদি এই ৰেমেডিটো ব্যৱহাৰ কৰাৰ পিছত সম্পূৰ্ণভাৱে যদি ফলাফল নাপায়, আপুনি আহি মোৰ কমেণ্টত আহি নিশ্চয় জনাব। আপুনি এই ৰেমেডিটো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি জানিব লাগিব। তাৰপিছত আপুনি এইভাৱে যদি ব্যৱহাৰ কৰে 100% ফলাফল পাব। তাৰ বাবে আমাক লাগিব পিঁয়াজ। সকলোৱে ভাবিছে পিঁয়াজেনো কেনেকৈ গুৰুহা ফটা ভাল কৰে। হয়, তাৰ কাৰণে পিঁয়াজটো মই থেতালাই নিম। আপুনি পিঁয়াজটো ব্লেণ্ডাৰতো পিচিব পাৰে অথবা চাকুনিটো এনেদৰে পিচি ল'ব পাৰে। ইয়াত যে আপুনি অকল পিঁয়াজৰ ৰসে ব্যৱহাৰ কৰিব গুৰুহা আৰু ওঁঠ ফটাৰ কাৰণে, সেয়াই নহয়। তাৰ কাৰণে আপুনি পিঁয়াজৰ সকলোখিনি বস্তুৱে আপুনি ব্যৱহাৰ কৰিব লাগিব। পিহনাৰ এই ছাইডটোত আপুনি যদি পিঁয়াজ পিচি লয় তেন্তে আপোনাৰ ধুনীয়াকৈ পিঁয়াজৰ পেষ্টটো হ'ব। মই পিঁয়াজ পিচিলে এইটো ছাইডেই পিছোঁ, তেতিয়া সুন্দৰভাৱে পটাত পিছাৰ দৰে হয়। মই ৰেমেডিটো মাত্ৰ এবাৰ ব্যৱহাৰ কৰিবৰ কাৰণে বনাইছোঁ। আপোনালোকে যদি বিচাৰে 2বাৰ পৰা 3বাৰলৈকে ব্যৱহাৰ কৰালৈকে আপুনি ৰেমেডিটো বনাব পাৰে। পিঁয়াজটো মোৰ পৰা পিহা হৈ গৈছে। পিঁয়াজৰ মই খুচুৰাখিনিও লৈ লৈছোঁ। মই বেছি মিহি কৰা নাই পিঁয়াজখিনি। আপুনি যদি ব্লেণ্ডাৰত কৰিবলৈ যায় তেন্তে বহুত মিহি হৈ যাব। পিহনাত কৰিছোঁ কাৰণে বাকী এক্সট্ৰা জাবৰখিনি ওলাই গৈছে, ৰসখিনি এক্সট্ৰা হৈ গৈছে। মোৰ এই ৰেমেডিটোৰ প্ৰধান উৎসটোৱে হৈছে পিঁয়াজ। ইয়াতে মই পেকেটৰ যি আমি খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ পেকেটৰ হালধি গুড়ি, সেয়াই মই এচামুচ ইয়াত ব্যৱহাৰ কৰিছোঁ। আপুনি যদি এই ৰেমেডিটোত কেঁচা হালধি ব্যৱহাৰ কৰে তেন্তে বহুত ফলাফল পাব, আপোনাৰ কাৰণে ভাল। মোৰ ওচৰত নাই কাৰণে মই এই গুড়া ঘৰতেই থকা পাউডাৰ হালধিটোৱে ব্যৱহাৰ কৰিছোঁ।
এতিয়া মই দুখিনি বস্তু ভালদৰে মিহলাই লৈছোঁ। ইয়াৰ পিছত মই যিটো বস্তু ব্যৱহাৰ কৰিম সেইটো বস্তু দিলে কিন্তু পিঁয়াজৰ লগত হালধি নিমিলে। তাৰ আগতে এই সকলোখিনি বস্তু মিলাই ল'ব লাগিব। চাওক, পিঁয়াজৰ লগত কিন্তু মই হালধি গুড়িখিনি ভালদৰে মিহলাই লৈছোঁ। এতিয়া যিটো ব্যৱহাৰ কৰিম সেইটো হৈছে ভেচলিন। প্ৰায়ে আমাৰ ওচৰত ঠাণ্ডাৰ দিনত ভেচলিন থাকেই। সেই ভেচলিনে ইয়াত ব্যৱহাৰ কৰিছোঁ। অথবা আপোনাৰ ওচৰত যদি এই জেলি ভেচলিনটো নাথাকে তেন্তে আপুনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ সলনি। অথবা ইয়াৰ বাহিৰেও আপুনি অলিভ অইল, গ্লিচাৰিনো ব্যৱহাৰ কৰিব পাৰে। এই ভেচলিনৰ বদলি অলিভ অইল, গ্লিচাৰিন অথবা মিঠাতেল ব্যৱহাৰ কৰিব পাৰে। মই বাৰে বাৰে এইটোৱে কৈছোঁ, আপোনাৰ ওচৰত ভেচলিন যে থাকিবই লাগিব এইটো নহয়, এক্সট্ৰাকৈ কিনাৰো দৰকাৰ নাই। আপুনি ঠাণ্ডা দিনত যিটোৱেই মইশ্চাৰাইজাৰ হিচাপে ব্যৱহাৰ কৰে সেইটোৱে আপুনি ইউজ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আপুনি যে মুখত লয় বডি লোচন অথবা ক্ৰীম সেইবোৰ কিন্তু ব্যৱহাৰ নকৰিব। মই কোৱা তেল আপুনি সেইকেইটা যদি ব্যৱহাৰ কৰে তেন্তে হ'ব। অন্য ক্ৰীম, লোচন ব্যৱহাৰ কেতিয়াও নকৰিব। আপুনি ভেচলিনৰ পৰিমাণটো মই আগতে দেখাই দিছোঁ, কিমানটো দিছোঁ আপুনি দেখি বুজি ল'ব লাগিব। কিমানটো দিছোঁ সেইমতে আপুনি এই ৰেমেডিটো ব্যৱহাৰ কৰিব। 3টা উপাদান মই এইদৰে ভালকৈ মিহলাই ল'লোঁ। মোৰ এই ৰেমেডিটো সম্পূৰ্ণভাৱে তৈয়াৰ হৈ গ'ল। কিন্তু এই ৰেমেডিটো আপোনাক লগোৱাৰ সময়টো কৈ দিছোঁ। এইটো আপুনি দিনত লগাব লাগিব, ৰাতি কিন্তু লগাব নোৱাৰে। ৰাতি লগাবলৈ গ'লে আপোনাৰ বিচনা লেতেৰা হ'ব, কাৰণ ইয়াত হালধি মিক্স আছে। হালধি আৰু জেলি মিক্স হোৱাৰ পিছত এই ৰংটো কিন্তু আপোনাৰ কাপোৰৰ পৰা কেতিয়াও নাযায়, সহজতে নাযায়। তাৰ কাৰণে আপুনি এইটো দিনতেই লগাব পাৰে। দিনত লগাব লাগিব। এই ৰেমেডিটো দিনত গা ধোৱাৰ 3 পৰা 4 ঘণ্টা আগত লগাব। এই ৰেমেডিটো লগোৱাৰ আগত আপুনি যি কৰিব লাগিব, প্ৰথমতে আপুনি কুহুমীয়া গৰম পানী কৰিব লাগিব। সেই কুহুমীয়া গৰম পানীত আপুনি 10 মিনিটৰ কাৰণে ভৰিখন তিয়াই থ'ব লাগিব। যেতিয়া দেখিব আপুনি 5-10 মিনিটমান গৰম পানীত ভৰিখন ৰখাৰ পিছত যেতিয়া দেখিব আপোনাৰ ভৰি গোৰোহাকেইটা কোমল হৈছে, তেতিয়া তাৰপিছত আপুনি যিকোনো ভৰি ঘঁহা স্ক্ৰাবাৰ দি আপুনি গোৰোহাকেইটা ভালদৰে পৰিষ্কাৰ কৰি ল'ব। তাৰপিছত আপোনাৰ ভৰি ফটাৰ যি ময়লা ধূলা সোমাই আছে সেইবোৰ সহজতে পৰিষ্কাৰ হৈ যাব। তেতিয়াহে আপোনাৰ এই ৰেমেডিটোৱে কাম কৰিব। যদি আপোনাৰ লেতেৰা ভৰিত এই ৰেমেডিটোৱে কাম নকৰে। আপুনি গৰম পানী কৰাৰ সময়ত তাত অলপমান শ্বেম্পু দিব লাগিব। তাৰপিছত আপুনি স্ক্ৰাবাৰ কৰাৰ পিছত ভৰিখন ভালদৰে ঠাণ্ডা পানী দি ধুই ল'ব। তাৰপিছত টিচু অথবা ভাল কটন কাপোৰেৰে, পৰিষ্কাৰ কাপোৰেৰে আপুনি ভৰিখন মুচি ল'ব। আপুনি এই ৰেমেডিটো যেতিয়া লগাব আপোনাৰ কিন্তু ভৰিখন শুকান হ'ব লাগিব। তিতা অৱস্থাত লগালে কিন্তু আপোনাৰ ৰেমেডিটো ভৰিত সম্পূৰ্ণভাৱে নালাগিব, এৰাই যাব। এই ৰেমেডিটো আপুনি 3 পৰা 4 ঘণ্টা লগাই থ'ব লাগিব। 3-4 ঘণ্টাৰ পিছত যেতিয়া আপুনি দেখিব এইটো শুকাই গৈছে, কিন্তু কিছুমানৰ কিন্তু এই ৰেমেডিটো নুশুকাবও পাৰে,
যেতিয়া আপুনি দেখিব শুকাই গৈছে তাৰপিছত লগে লগে আপুনি এইটো তুলি পেলাব। এইটো লগোৱাৰ আধা ঘণ্টাৰ পাছলৈকে আপুনি কিন্তু ভৰিত কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰিব। আধা ঘণ্টাৰ পাছত আপুনি কুহুমীয়া পানী দি তাতে অলপমান বডি ৱাছ অথবা শ্বেম্পু মিলাই পেলাই ভৰিখন ভালদৰে ধুই ল'ব। তাৰপিছত ভৰিখন ভালদৰে ধুই আপুনি টিচু অথবা কটন কাপোৰেৰে ভৰিখন মুচি ল'ব। তাৰপিছত আপুনি যি ক্ৰীম বডি লোচন আপুনি ব্যৱহাৰ কৰে সেইটো আপুনি ভালদৰে ভৰিত মসৃণ কৰি ল'ব, ময়শ্চাৰাইজাৰ কৰি ল'ব। যেতিয়া আপুনি দেখিব আপোনাৰ ভৰি ফটা পুৰা ভাল হৈছে, তাৰপিছত আপুনি সপ্তাহত এদিন অথবা 2 সপ্তাহত এদিন এই ৰেমেডিটো ব্যৱহাৰ কৰিব। গোটেই জীৱন আপুনি যদি মাটিত খোজকাঢ়ে, বোকাত খোজকাঢ়ে, তেওঁ আপোনাৰ ভৰি নাফাটে।